নমস্কাৰ, ভালনে সকলোৰে? আজি আমি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এও কৈ দিব আপোনালোকক। আজি আমাৰ বিশেষ ৰেচিপি হ'ল ভেজিটেবল হাক্কা নুডলছ ৰেষ্টুৰেণ্ট ষ্টাইল। আমি ঘৰতে বনাব চেষ্টা কৰিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো লাষ্টলৈ চাব আৰু ভাল লাগিলে আপোনালোকেও ঘৰত বনাই টেষ্ট কৰি চাব পাৰিব। হয়, আজি আমি বনাম চাওমিন। চাওমিন বনাবৰ কাৰণে আমি 1 পেকেট ভাল কোৱালিটিৰ চাওমিন আনিব লাগে। পাতল চাওমিন হ'লে বেছি ভাল। তো সেইকাৰণে আমি আজি 1 পেকেট পাতল চাওমিন আনিছোঁ। চব্জি আমি কাটি ৰেডি কৰিছোঁ। বন্ধাকবি, পিঁয়াজ, গাজৰ, কেপচিকাম, জলকীয়া এইখিনি আমি কাটি ৰেডি কৰি লৈছোঁ, ধুই চাফা কৰি। আমাৰ পানী বইল হৈ আছে। এই পানী বইল হৈ আছে। এতিয়া আমি এই বইল পানীত আমি চাওমিন দিব লাগিব। আমি কালাৰৰ কাৰণে এই চয়া চচটো পানীতে অলপমান দি দিছোঁ, যাতে মানে নুডলছবিলাকৰ কালাৰটো ভাল আহে। বগা বগা হৈ থাকিলে কেতিয়াবা কি হয়, কালাৰটো ভাল নহয়। চবৰে বেলেগ বেলেগ টেষ্ট, সেইকাৰণে আমি কিছুমানে পিছত দিয়ে, কিছুমানে আগত দিয়ে। তো মই আগতে দিছোঁ। এতিয়া চাওমিনখিনি দি দিছোঁ এই গৰম পানী, আৰু 2 পৰা 5 মিনিট আমি ইয়াতে বইল কৰিম। এইখিনি ভালকৈ ইয়াতে বইল হ'ব দিছোঁ। 2 পৰা 5 মিনিট বইল হোৱাৰ পিছত আমি এইখিনি ষ্ট্ৰেইন কৰি দিব লাগিব পানীখিনি। এয়া চাওমিনখিনি বইল হৈ আছে আৰু ভালকৈ বইল হ'ব লাগে, মানে ভালকৈ সিজিব লাগিব। এনে বইলটো হৈ আছে বাৰু। আৰু ইয়াৰ মাজতে কিছুমানে ৰিফাইন তেল দিয়ে, যাতে বইল হ'লে ভালকৈ ষ্টিক নহয়, মানে এটাৰ লগত এটা কামোৰ খাই নধৰিবৰ কাৰণে অলপ ৰিফাইন তেল দিলে ভাল হয়। সেয়ে আমি ৰিফাইন দি আছোঁ। আমাৰ নুডলছ বইলিং প্ৰচেছত আছে। এতিয়া ভালকৈ বইল নহ'লে নুডলছটো মানে খাই মানুহৰ ভাল নালাগে। এতিয়া নুডলছৰ কালাৰ আহি আছে আপোনাৰ। আমি যোনটো চয়া চচ দিছিলোঁ সেইকাৰণে অলপ ব্ৰাউনিছ কালাৰ আহি আছে। নহ'লে কি হয়, পিছত চয়া চচটো দিব বাৰু, দিব পাৰে চবে। পিছত দিলে কি হয়, ডাৰ্ক ডিপ কালাৰ হয়। আৰু ডিপ কালাৰ বহুতে মানে ডিপ কালাৰটো ভাল নাপায়, নুডলছ অলপ লাইট কালাৰত বিচাৰে। এয়া চাওমিন আমাৰ অলমষ্ট বইল হৈছে। এতিয়া আমি গেছটো বন্ধ কৰি অলপ মানে গৰম পানীত অলপ সিজিব দিম, তাতে থাকক অলপ দেৰি। তাৰপিছত আমি এইখিনি ষ্ট্ৰেইন কৰি দিব লাগিব। ষ্ট্ৰেইনাৰ আমি ৰেডি কৰি ৰাখিছোঁ। ইয়াতে আমি ষ্ট্ৰেইনাৰ ৰেডি কৰি ৰাখিছোঁ। ইয়াতে এতিয়া ষ্ট্ৰেইন কৰিব লাগিব বস্তুখিনি। এয়া আমি ষ্ট্ৰেইন কৰিম এতিয়া। ষ্ট্ৰেইন কৰাৰ লগে লগে আমি অলপ ইয়াতে ঠাণ্ডা পানী দিব লাগিব, নহ'লে আকৌ বেছিকৈ সিজি যায়। গৰম হৈ থাকেতো, গৰম হৈ ষ্টিকি হৈ যাব আৰু বস্তুখিনি লাগি ধৰিব, এডাল এডাল লাগি ধৰিব। কিছুমানে কয় যে চাওমিনখিনি বনোৱা হোৱাৰ পিছত লাগি ধৰে মানে গৰম হৈ থাকেতো, গৰমে নামাই দিলে ষ্টিক হৈ যায়। ষ্টিক নহ'বৰ কাৰণে আমি ৰিফাইন তেল দিছোঁ, আৰু এতিয়া ঠাণ্ডা পানী ইয়াতে ঢালি দিলে নৰ্মেল টেম্পাৰেচাৰত আহি যায়। আমি এখন পেন ইয়াতে গেছত দি এখন গৰম কৰি ল'ম। গৰম কৰি ইয়াতে ৰিফাইন তেল দিম। ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলটো আপোনালোকে যিমান ভাল কোৱালিটিৰ ৰিফাইন ইউজ কৰে সিমান ভাল হ'ব। আজিকালি বজাৰত বহুত কম দামী পাম অইল ইউজ কৰে। পাম অইল ইউজ নকৰিব। পাম অইল ইউজ কৰিলে আপোনাৰ দেহৰ কাৰণে ক্ষতিকাৰক হয়। আপোনালোকে চয়া ৰিফাইন অইল ইউজ কৰিলে বেয়া। আপোনালোকে ছানফ্লাৱাৰ অইল ইউজ কৰিব বা ৰাইচ ব্ৰেন অইল ইউজ কৰিব, সেইটো ভাল হয় স্বাস্থ্যৰ কাৰণে। এয়া গাজৰ দিলোঁ প্ৰথমে।
গাজৰৰ পিছত গাজৰখিনি অলপ ফ্ৰাই হ'ব লাগিব, যদি গাজৰখিনি অলপ বেছি গোটা হয়তো সেইখিনি ভালকৈ ফ্ৰাই হ'ব লাগে। তাৰপিছত আমি দিম জলকীয়া, তাৰপিছত পিঁয়াজ দিম, বহুতে পিঁয়াজ চপ কৰিও দিয়ে, আমি চপ কৰি দিয়া নাই। মানে আপোনাৰ যেতিয়া স্মকি ফ্লেভাৰ লাগে এনেকৈ আমি ফায়াৰ আনো, সেইটো দিলে অলপ স্মকি ফ্লেভাৰ আহে। এইটোক অপেন ফায়াৰ বুলি কয়। ৰেষ্টুৰেণ্ট ষ্টাইল যদি আপোনাৰ ফ্লেভাৰটো আহিব লাগে, বহুত ৰেষ্টুৰেণ্টত ৰেষ্টুৰেণ্ট নহয়, বাহিৰত ৰোড চাইড ফুড ষ্টলবিলাকত আপোনাৰ আধা কেঁচা কৰি মানে দি দিয়ে। বস্তুখিনি কি হয়, ভেজিছখিনি ভালকৈ ফ্ৰাই হ'ব লাগে, ফ্ৰাই হ'লেহে তাৰ যোনটো এচেঞ্চ হয় সেইখিনি বাকী আপোনাৰ নুডলছৰ লগত এচেঞ্চটো আহি যায়। এতিয়া আমি ইয়াতে কেপচিকাম, তাৰপিছত বন্ধাকবি এইবিলাক দিম, দি পেলাই আমি ফ্ৰাই কৰিম। ভিনেগাৰ দিলোঁ, ভিনেগাৰ দি বন্ধাকবিখিনি আমি অলপ লাৰি দিব লাগিব। ভিনেগাৰ দিলে কি হয়, যোনটো বন্ধাকবি বা এইবিলাকৰ আপোনাৰ যোনটো ডাঠ পাৰ্টটো থাকে সেইবিলাক আপোনাৰ মচমচ কৰে চোবালে, সেইখিনিক আপোনাৰ সিজাই দিয়ে ভিনেগাৰে। এয়া নিমখ দিলোঁ, নিমখ আপোনাৰ সোৱাদ অনুসাৰে দিব লাগে। নিমখটো বেছি হ'ব নালাগে, কম হ'লে পিছত বাৰু ল'ব পাৰিব, বেছি দিও নিদিব, বেছি দিলে পিছত খাবই নোৱাৰিব। এতিয়া আমি ইয়াতে চাওমিন দিলোঁ, চাওমিনবিলাক এড কৰি দিব লাগিব। এয়া এইখিনি মিক্স কৰিলোঁ, চাওমিনখিনি আৰু ভেজিটেবলখিনি মিক্স কৰি অলপ কম জুই দি পেলাই আমি এতিয়া লাৰি দিব লাগিব। ওপৰত আমি মেগী মছলা দিলোঁ অলপ টেষ্টৰ কাৰণে। এইটো অপশ্যনেল হয়, কোনোবাই মেগী মছলা ভাল পায়, কোনোবাই নাপায়, কিন্তু আমি দিওঁ আৰু দিলে অলপ টেষ্টটো ভাল হয়। আৰু যিহেতুকে আমাৰ ঘৰত মানুহ বেছি আছে, সদস্য বেছি আমি, সেইকাৰণে অলপ নুডলছটো আমি বেছিকৈ বনালোঁ। দেখিছে আপোনালোকে পেনটো ভৰ্তি হৈ গৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল ৰেষ্টুৰেণ্ট ষ্টাইল হাক্কা নুডলছ, ঘৰতে বনালোঁ। এতিয়া আমি এইখিনি প্লেটত দিব লাগিব সজাই। এয়া আমি সজালোঁ হাক্কা নুডলছবোৰ প্লেটত, আৰু এতিয়া ছাৰ্ভ কৰিম। তাৰপিছত আপোনালোকক জনাই আছোঁ কেনে হৈছে। নমস্কাৰ বন্ধুসকল, আজি মই হাক্কা নুডলছ বনালোঁ। আপোনালোকেতো দেখিলে কেনেকুৱা হ'ল। এতিয়া আমি টেষ্ট কৰাম হাক্কা নুডলছ কেনেকুৱা হৈছে খাই, আমাক ক'ব কেনেকুৱা হৈছে, টেষ্ট কৰিব। আমি আপোনাৰ বেলেগ বেলেগ ৰেচিপি আৰু ৰিচেণ্টলি আনি আছোঁ। বন্ধুসকল, আপোনালোকে ৰেষ্টুৰেণ্ট ষ্টাইল ভেজ হাক্কা নুডলছ খাই কেনে পালে এইটো আমাক কমেণ্টত জনাব। আৰু লগতে মই সকলোকে সুধিব বিচাৰিছোঁ, আপোনালোকেতো বহুত ধৰণৰ নুডলছ খাই পাইছে, কিমান প্ৰকাৰৰ নুডলছ হয় আৰু কি কি সেইবিলাক আমাক কমেণ্টত নিশ্চয় জনাব, জনালে আমি ভাল পাম। ধন্যবাদ।